हाय दोस्तों आज मैं और दीपांकर आहि आसो आमी आपलोग बहुत ভাল লগাৰ आदिम जुगर এটা কাহিনী লৈ আপোনালোকক লৈ যাম আজি আমি গৈ আছো আমি নাইনপুৰ হিলিখাগুৰি আপোনাৰ তাত যি ৰাধা পুখুৰী আছে তাৰ বহুত আপোনাৰ বৈশিষ্ট্য আছে সেই পুখুৰী আমি মই বিশেষ এটা বৈশিষ্ট্য বিখিনি বিষয়ে মই ভালকৈ নাজানো বৈশিষ্ট্যৰ বৈশিষ্ট্যৰ বিষয়ে তাৰ এজন তাৰে জ্ঞাতি মানুহ এজনক আমি লগ কৰিম আজি গৈ পিনি তাৰ বিষয়ে আমি অলপ জানিম এইটো কিহৰ কাৰণে তাৰ পুখুৰীৰ নাম ৰাধা পুখুৰী ৰখোৱা হ'ল বা পুখুৰীৰ বৈশিষ্ট্যখিনি কি আজি আমি সম্পূৰ্ণভাৱে আপোনালোকক ফাটি কৰিবলৈ ওলাইছোঁ আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাই যাব স্কিপ নকৰিব আৰু ভিডিঅ'টো কেনে পালে লাষ্ট মিনিটত জনাব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব প্লিজ অ'কে फाइनली आमी आहि राधा पुखुरी पाइ गलो एया आपलोके सब राधा पुखुरी ए आमा বাইদেউ আজি আমাক অলপ সহায় কৰিলে ৰাধা পুখুৰী দেখুৱাত তাপা বহুত ডাঙৰ পুখুৰী আপোনালোকে চাব এইটো দেখিছে কিমান ডাঙৰ পুখুৰী এই আপোনাৰ পুখুৰীটো বৈশিষ্ট্য কি পুৰা এইটো পুৰাদিনীয়া পুখুৰী হয় এইটো নামটো ৰাধা পুখুৰী হয় আৰু ইয়াতে আগতে মানে এইটো ধন সোণ কিবা কিবি ঢেৰ আছিলে ঢেঁকী আছিলে সোণৰ হয় হয় তাৰপৰা শিকলি আছিলে এইবিলাক আগৰ দিনত আছিলে তাৰপিছত এইটো বানপানী সোমালে এইফালে দি হয় হয় বানপানী মানে আপোনাৰ কি নদী পালে এইটো দিগমৰ পানী আগৰ মানে এইটো আমি জন্ম হোৱা নাই তাৰ আগৰ কথা হয় আৰু তাৰপিছত এইটো পুখুৰীটো চৰকাৰে ল'লে পাছত হয় হয় এইটো আমি যেতিয়া অলপমান ধৰি লওক 15 বছৰ 12 বছৰ হ'ল নে হয় এতিয়া চৰকাৰে লোৱা মনত পৰে চৰকাৰে লোৱা পাছত এতিয়া বহুত বছৰ হ'ল হয় আৰু এইটো ফেন্সিং আছিলে এইবোৰ লাইট চাইট চব আছিলে হয় হয় তাৰপৰা গৈ এতিয়া মানে এইবোৰ পুৰণা হ'ল হোৱাৰ পাছত এতিয়া ৰাধা পুখুৰীটোত এতিয়া মানুহ নাই কমিছে হয় আৰু ৰাধা পুখুৰীটো প্ৰডাকশ্যন এইটো মই ইয়াৰে বাৰু এইটো প্ৰডাকশ্যনটো চলাই থাকে মানে কণী পাৰে আৰু মাছটো এবছৰত বিক্ৰী হয় যিটো অনুপযোগী মাছ কটীয়াৰ মাছ নহয় হয় হয় এনেকৈ এবছৰত হয় দেই হয় হয় সেইটো মানে বছৰেকীয়া কৰা হয় বছৰেকীয়া আৰু পোনাও জগায় হয় হয় আৰু মাছটো বিক্ৰী কৰে এনেকৈ কৰি হয় হয় তাৰপিছত আৰু বছৰটো চলে কিন্তু মানুহ কমি গ'ল এতিয়া মানুহ কমি গ'ল হয় ফুলগড় এজনেই আছোঁ আৰু অকল অফিচাৰ এটা আছে এজন আছে এতিয়া মানুহ দিব আকৌ হয় হয় চৰকাৰে এই আপোনাৰ যে এই পুখুৰীটোৰ নাম যে ৰাধা পুখুৰী ৰখালে এইটো আপোনাৰ আগৰ দিনত আপোনাৰ কিহৰ ৰাধা পুখুৰী মানে এইটো আধা খান্দে পানী হোৱা বুলি গম পাওঁ হয় হয় তাৰপৰা সেইকেইটা আধা পুখুৰী আছিলে এতিয়া ৰাধা পুখুৰী কিন্তু আচ্ছা প্ৰথম মানে আছিলে আপোনাৰ আধা পুখুৰী আছিলে তাৰপিছত এইটো ৰাধা পুখুৰী হ'লে অনেকটা কথা কয় হয় হয় ক'লেও এটা কথা কি এইটো 10 জেগা আৰু এইটো বৰ ধুনীয়া পুখুৰী আছিলে মাছ ধেৰ আছিলে আগৰ এইটো এনে পুখুৰীটো এনে আপোনাৰ কিমান মাটিৰ এইটো আপোনাৰ পুখুৰী আছে কিমান অল টোটেল এই পানীটো আছে 43 বিঘা 3 কথা কিমান আছে পানীটো ভিতৰৰ পানীটো হয় ভিতৰটো তাৰপিছত বাকীটো ফলপুৰা হয় পাৰা চাই এইবিলাক ৱাল আমাৰ এইবিলাক গছ গছনি আমাৰ আছে এইফালে পুখুৰী বহুত আছে 13টা পুখুৰী আছে টোটেল 13টা পুখুৰী আছে এইটো 13টা পুখুৰী এইটো বাদ দি পেলাই 13টা আছে হয় তাৰমানে দুটা মানে RT1 বুলি কয় হেৰি আৰু হেৰি আৰু 11 এই বাকীকেইটা মানে আমাৰ পোনা হেৰি কৰোঁ নাচাৰি হয় হয় আৰু এইটো মেইন টেং এইটো আচ্ছা তেনেকুৱা হয় হয় এনেকৈ আছে আজি ৰাধা পুখুৰী বিষয়ে অলপ জানিলোঁ খুৰাৰ পৰা এয়া আমাৰ খুৰা ইয়াৰে আমাৰ পুখুৰী আমাৰ চাওঁতা কৰা খুৰা মোৰ আৰু 3 মাহ আছে হয় হয় আপোনাৰ আৰু 3 মাহ আছে ন হয় ঠিক আছে লগ পাই ভাল লাগিল আপোনাৰ তাৰপৰা অলপ ভিতৰলৈ যাব ন চাবলৈ চাব পাৰিব ঠিক আছে এতিয়া আমি ফাইনেলি আহি ৰাধা পুখুৰী আমি পাৱাৰ আমি আমাৰ বাইদেউ আজি আমাক লগত লৈ আহিলোঁ বাইদেউ হাই কৈ দিয়ক এয়া আমাৰ আশা বাইদেউক লগত লৈ আহিলোঁ আমি ৰাধা পুখুৰী চাওঁ বুলি এইটো আপোনালোকক আগতে দেখাব অলপ আগবাঢ়িম মই তাত কি আপোনাৰ পোনা জগাই ন সি আগত তাত হয় হয় এয়া আমাৰ বাইদেউ গৈ আছে পিছে মই গৈ আছোঁ এই আপোনাৰ পুখুৰীটো চাওক কিমান ডাঙৰ এটা পুখুৰী আপুনি ক'লেই খুৰাই কিমান বিঘাৰ হেৰি আছে পুখুৰী এইটো কম ডাঙৰ এইটো আপোনাৰ মাছটো আপোনাৰ চাগে প্ৰত্যেক বছৰে হেৰি কৰি থাকে ন প্ৰডাকশ্যন কৰে মানে ইয়াতে আচ্ছা মাছ মাৰি ধৰক বিহুত এইটো আপোনাৰ কি জানুৱাৰী বিহুত মানে কম ৰেটত ধৰা চৰকাৰী ৰেটত দিয়ে আচ্ছা তেনেহ'লে বাৰু বিহু জানুৱাৰীলৈ আহিব লাগিব মাছ ল'বলৈ আপোনাক ফোন কৰি আহিম যেতিয়া আহিম
বিলৰ মাছ বুলি ক'লে খাবলৈ পালে যি হ'লেও ভাল লাগেতো বহুত ডাঙৰ পুখুৰী খোজকাঢ়ি শেষ কৰিব পৰা নাই পথ এইটো আমাৰ দীপাংকৰ আগত গৈ আছে দীপাংকৰ বাই বাই হাই আকৌ এই আমাৰ দীপাংকৰ আগত বাও সেইটো গোটেইটো ঘূৰিবলৈ আপোনাৰ আধা ঘণ্টামান লাগি যাব হে ইয়াৰ আপোনাৰ মাছ মজিয়াটো এইটো আপোনাৰ মাজতো কিমান দূৰ আছে এনেই আগতে ধৰা কাঁহী বাতি যি মানুহে তামোল পাণ যদি দি সেৱা কৰে বতুৱা কাঁহী বাতি এনেকৈ উলিয়াই আহে তামোল পাণ দি সেৱা কৰিব উলিয়াই থৈ দিয়ে পাৰত এইটো কি মানে আগতে মানে এনেকৈ মানুহে পাইছে আগত পাইছে তাৰপৰা তেনেকৈ আকৌ মাজি ধুই আনি ধুনীয়াকৈ দি দিয়ে লৈ যায় এনেকৈ মানুহ ধৰা যেতিয়া নদী পানীখিনি গুচি আহিলে নদী দিকং নদী পানীয়ে চব মানে লৈ গুচি গ'ল মুকুতা যিমান আছিলে ধৰা আগৰ বস্তুখিনি অলপমান উটুৱাই লৈ গুচি গ'ল আচ্ছা এতিয়াও আছে চাগে বোধ হয় আছে বুলি তেওঁ মানুহৰ বিশ্বাস হৈ চাগে সোণৰ শিকলি আছিলে আচ্ছা সেই শিকলি এখন টানে যে হয় হয় এই আমাৰ ঘৰ দেখি আছে আমি আচ্ছা এই যে আপোনালোকৰ এই দেখি আছো ন মই দেখি আছো ওলাই আছে আমাৰ ঘৰৰ পৰা আচ্ছা ইয়াৰ মানে বৈশিষ্ট্য অলপ আছে পুখুৰী এটা তাকে শুনিছোঁ মানুহৰ মুখত নেকি আগতে মানে কি ধৰক আপোনাৰ যেনেকৈ আপুনি কৈছিলে যে কিবা তামোল পাণ দি কিবা কামৰ কাৰণে দিয়ে বুলি কোৱা শুনিছিলোঁ তাকে আজি আহি গম পালোঁ ল'ৰা এটা হেনো সপোনত দেখুৱালে হয় নদী পানীটো নি দি দিবা তাত দি পেলাই তুমি উভতি চাই ল'ৰাটো মৰি বুলিয়ে কৈছে সৰু ল'ৰা এটা আচ্ছা আচ্ছা এইটো মানে আপোনাৰ শুনা কথা আৰু সেইখনে মোৰ গাঁৱত দেখিছা সেই গছজোপা যে দেখিছা ডাঙৰ গছজোপা আছে সেই উঠিয়ে মই দেখোঁ আমাৰ মানে বনাইহে আছোঁ ঘৰ আচ্ছা আচ্ছা আপোনালোকৰ ঘৰলৈ যাম এপাক গৈ আপোনাক থৈ আহিবগৈ লাগিব গৈ ভালকৈ আপোনালোকৰ ঘৰতো চাই আহিম এপাক তাকে আমি এইফালে ভোট দিবলৈ ইয়ালৈ আহোঁ ইলেকশ্যনত ইয়ালৈকে আহে নে এই দেখিছে এইটো পুখুৰী কিমান ডাঙৰ পুখুৰী এনেকুৱা ডাঙৰ পুখুৰী আজি জীৱনত প্ৰথম দেখিছোঁ মই ইমান ডাঙৰ পুখুৰী দেখাই নাই আজিলৈকে বহুত ডাঙৰ পুখুৰী হয় আহিব ইয়াত আপোনালোকে চাবলগীয়া জেগা বহুত আছে ইয়াত আপোনাৰ পোনা জীয়াই থয় ন প্ৰডাকশ্যনৰ কাৰণে মানে পোনা আচ্ছা সেইবোৰ আপোনাৰ পোনা যোৱা পুখুৰী পোনা জীয়াই পোনা প্ৰডাকশ্যন কৰে তাৰপৰা বহুত ৰ'দ যদি আজি আহিলোঁ আপোনালোকক ৰাধা পুখুৰী দেখাবৰ কাৰণে ৰাধা পুখুৰীৰ নাম আগত আছিলে বোলে আধা পুখুৰী তাৰপিছতে হৈছে ৰাধা পুখুৰী এইটো মানে কি আগতে কিবা ৰাধাই কিবা গা চা ধুব অহা আছিলে নেকি পুখুৰীটো নে মানুহে কমত এনেকুৱা বুলি বিশ্বাস হয় নেকি সেনেকুৱাই কিবা হ'ব আৰু যাওঁনে বাইদেউ নহ'লে বিষত খোজকাঢ়িব নোৱাৰিব আৰু ঠিক আছে আজি কোনটো এই তাত জগাই ন আচ্ছা আচ্ছা সেই ঘৰটোত জগাই ন তাত মানুহ আছে নাই গৈছোঁ নহ'লে সেইটো লাষ্ট য'ত পোনা প্ৰডাকশ্যন কৰে ফাইনেলি জেগাটো গৈ চাই আহোঁগৈ আজি বহুত খোজকাঢ়িলোঁ আপোনালোকক ভিডিঅ' ক্লিপটো দেখাবৰ কাৰণে সেয়া আমাৰ বাইদেউ পিছত আহিছে পিছত পৰি গ'ল বাইদেউ পূৰা এই আমাৰ ঠেঙাল এইটো আমাৰ দীপাংকৰ মাইনা দীপাংকৰ হাই কৰি দিয়া এয়া আমাৰ দীপাংকৰ সি গৰমত বেচে তাক পূৰা খোজ কঢ়াইছোঁ আজি তাৰপৰা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি নিশ্চয় ভাল লাগে আপোনালোকে প্লিজ লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আজি আমাক বাইদেউ বহুত সহায় কৰিলে বাইদেউ খোজকাঢ়িব পৰা নাই পিছত থাকি আহিলে ক'ৰবাত এইটো আপোনাৰ প্ৰডাকশ্যন কৰা পুখুৰী নেকি পোনা তোৰ মানে প্ৰডাকশ্যন কেনেকৈ কি চিষ্টেমত কৰে তাৰপৰা আনি মাছবিলাক ৰখাই নেকি ডাঙৰ মাছবোৰ আচ্ছা বেজি দি পোনা জগাই এই অফিচৰ মানুহ নাই ইয়াত কোনো ইয়াৰ বোলো কোনো মানুহ নাই দে বাটটো আচ্ছা আচ্ছা তেনেহ'লে আচ্ছা কিমান ধুনীয়া পৰিৱেশ সেউজ পৰিৱেশ চব পিনে পূৰা সেউজ পৰিৱেশ মানে বহুত ভাল লগা এটা পৰিৱেশ ইয়াতে আপোনাৰ পোনা প্ৰডাকশ্যন কৰে এইটো পুখুৰীটো এই পুখুৰীটো পোনা প্ৰডাকশ্যন কৰে ইয়াৰ পৰা প্ৰডাকশ্যন কৰি পিনে আপোনাৰ গাঁওবোৰলৈ কিছুমান পোনা চৰকাৰীকৰণভাৱে কিছুমান ছাপ্লাই দিয়ে আশা কৰোঁ এইটো এতিয়া কি পোনা এইটো প্ৰডাকশ্যন কৰা কিবা হেৰি থাকে ন দেন ইয়াৰ ভিতৰত সোমাব নোৱাৰি এইটো ফেঞ্চিং লগাই থৈছে নহ'লে গ'লো হয় পাৰ হয় তাৰপৰা আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিম এইটো লাষ্ট এবাৰ চাই লওক পুখুৰীটো কিমান ডাঙৰ এটা পুখুৰী ৱাও ঠিক আছে
আশা কৰোঁ ভিডিঅ'টো চাই ভাল হ'ব। ইমানতে ভিডিঅ'টো আজি সামৰিছোঁ। বাই।